গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমিতো প্ৰধান অলংকাৰ মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমিতো প্ৰধান অলংকাৰ নমস্কাৰ মই জ্যোতিস্মিতা ৰাগিনী আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 5 নৱেম্বৰ তাৰিখে বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ 'ত্ৰয়োদশ সংখ্যক মৃত্যু তিথিত অভয়াপুৰী প্ৰেছ ক্লাবৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে এখনি স্মৰণ দিৱসৰ আয়োজিত কৰিবলৈ লৈছে উক্ত স্মৰণ দিৱসৰ সন্ধিয়া এখনি সাংস্কৃতিক সন্ধিয়াৰো তেওঁলোকে আয়োজিত কৰিব বিচাৰিছে আৰু উক্ত সাংস্কৃতিক অনুষ্ঠানখনত ময়ো আপোনালোকৰ মাজত উপস্থিত থাকিম সেয়েহে বিশ্ববিশ্ৰুত শিল্পীগৰাকীক তেখেতৰ মৃত্যুতিথিত স্মৰণ কৰিবলৈ উক্ত অনুষ্ঠানটিত আপোনালোক সকলোৰে সহায় সহযোগিতা লগতে উপস্থিতি একান্তভাৱে কামনা কৰিছোঁ ধন্যবাদ